নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আৰু আগবাঢ়িছোঁ নতুন এটা ভিডিঅ' লৈ আৰু বহুদিন ভিডিঅ' দিয়া নাই বিশেষ ব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাই কিন্তু আজি মই আছোঁ বৰ্তমান এতিয়া বিশ্বনাথ চাৰিআলি পাইছোঁহি আৰু আহি আছোঁ বাৰেচহৰীয়া ভাওনাৰ সেই স্থলীলৈ আৰু বাৰেচহৰীয়া ভাওনাৰ বিষয়ে এই ভিডিঅ'টোত দিয়া হ'ব আৰু জানিম বাৰেচহৰীয়া ভাওনা কি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আছিল ঐতিহাসিক বাৰেচহৰীয়া ভাওনা আৰু এই বাৰেচহৰীয়া ভাওনাৰ এতিয়া আমি ভিতৰ ভাগলৈ যাম ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বাৰেচহৰীয়া ভাওনাৰ আমি নান্দনিক দৃশ্যসমূহ উপভোগ কৰোঁ। এয়া ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ মূল তোৰণ। এই মূল তোৰণতেই জয় বিজয়ৰ দুটা প্ৰতিমূৰ্তি আছে আৰু অসমীয়া খোলৰ আৰ্হিৰে ইয়াৰ মূল গেটখন নিৰ্মাণ কৰা হৈছে। মূল গেটেদি কেৱল বিশেষ ব্যক্তিসকল VIP লোকসকল যাবৰ বাবে নিৰ্মাণ কৰা হৈছে। সেয়েহে আজি যিহেতু মুখ্যমন্ত্ৰী আহিব মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি থোৱা আছে আৰু মূল তোৰণৰ পৰা মণ্ডপৰ অংশলৈকে বিভিন্ন ধৰণৰ চিত্ৰ আৰু এটা গাঁৱলীয়া পৰিৱেশ দিবলৈ দুই কাষে যত্ন কৰা দেখা পোৱা যায়। এই বাৰেচহৰীয়া ভাওনাৰ আৰম্ভ হৈছিল 1761 চনতেই আৰু 1761 চনৰ পৰা বৰ্তমান সময়লৈকে 226 বছৰ জুৰি এই বাৰেচহৰীয়া ভাওনাৰ আয়ুস বৰ্তমানলৈকে সম্পূৰ্ণ হৈছে। প্ৰতি 5 বছৰ মূৰে মূৰে এই বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত কৰা হয় এই বৃহত্তৰ জামুগুৰি অঞ্চলত। অন্যান্য ক্ষেত্ৰসমূহত আগৰ সময়ত ভাওনা অনুষ্ঠিত হৈছিল যদিও বৰ্তমান এই পকামোৱা পথাৰতেই ভাওনা অনুষ্ঠিত হৈ আহিছে। এই ভাওনাৰ মূল বিশেষত্বসমূহ এনেধৰণৰ যে এই ভাওনাৰ মূল মণ্ডপ ভাগত খেৰেৰে নিৰ্মিত আৰু সম্পূৰ্ণ 21টা খলা আছে। এই 21টা খলা 21খন বিভিন্ন গাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰি ইয়াত ভাওনাসমূহ অনুষ্ঠিত কৰা হয় আৰু কেৱল স্থানীয় লোকসকলৰ দ্বাৰাহে ইয়াত ভাওনা পৰিৱেশন সম্ভৱ হৈ উঠে। এই খলাসমূহ নিৰ্মাণ আৰু মূল মণ্ডপ নিৰ্মাণত কেৱল বাঁহ, বেত, খেৰ আদি সামগ্ৰীৰেহে নিৰ্মাণ কৰা হয়। গতিকে ব'লক আমি এই খলাসমূহ আৰু মূল মণ্ডপৰ ওপৰভাগ দেখাওঁ। এই মূল মণ্ডপৰ ওপৰভাগৰ পৰা চালে এপাহ পদুম ফুলৰ দৰে গোটেই মণ্ডপটো দেখা পোৱা যায় আৰু এই মণ্ডপটো নিৰ্মাণত এই স্থানীয় গাঁওসমূহে প্ৰতিনিধিত্ব লয় আৰু মূল মণ্ডপটো নিৰ্মাণ কৰে। এই 21টা খলাৰ পৰা দুখনকৈ ভাওনা এই বৰ্ষত অনুষ্ঠিত কৰা হৈছে আৰু মুঠ 4 দিনত 42খন ভাওনা সম্পূৰ্ণৰূপে আয়োজন হ'ব। এয়া আমি খলাৰ ভিতৰলৈ সোমাই যাবলৈ বিচাৰিছোঁ আৰু এইখন হৈছে 1 নম্বৰ খলা আৰু এনেকৈ 21খন খলা ইয়াত আছে আৰু প্ৰতিখন খলা দেখিবলৈ একেধৰণৰ আৰু যদি গম পোৱা নাযায় তেতিয়াহ'লে খলা কোনখন ধৰিব নোৱাৰি। এয়া দেখিছেই ডেকা সুন্দৰ গাঁও সহযোগী পশ্চিম নদুৱাৰ সত্ৰ মহাসভা প্ৰথম নিশা দ্বিতীয় নিশাৰ নাট। এনেকৈ 21খন খলাৰ দুখনকৈ ভাওনা 42খন ভাওনা 4 দিনত সম্পূৰ্ণ হ'ব আৰু আপোনালোকে ভাবক যে 4 দিনত 42খন ভাওনা কেনেকৈ সম্ভৱ। গতিকে সেয়াও মই জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। এইসমূহ হৈছে খলাৰ ঘৰ বা চুঘৰ। ইয়াতেই এই 4 দিনৰ কাৰ্যসূচীত গাঁওসমূহত যি প্ৰসাদ আদিৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ভাৱৰীয়াৰ মেকআপৰলৈকে এই চুঘৰতেই বা খলা ঘৰতেই কৰা হয়। এই মূল মণ্ডপ ভাগত বৰ্তমান গোপিনীসকলৰ নাম প্ৰসংগ আৰম্ভ হৈছে আৰু এই পাহি হৈছে পাৰিজাত ফুল। হয়তো আজি পাৰিজাত শৰণ ভাওনাখন ৰাতিলৈ এওঁলোকৰ খলাৰ পৰা আয়োজন কৰিব আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ ভকতসকল আহিছে আৰু তেওঁলোকে নিৰ্দিষ্ট খলাসমূহতেই বহি
তেওঁলোকে নাম চৰ্চা কৰে। নামেই হওক বা ভাওনাই হওক, সকলোৱে নিজৰ নিজৰ খলাত অনুষ্ঠিত কৰি থয় আৰু এখন খলাৰ মাজত এনেদৰে বহিবলৈ ঠাই থাকে আৰু প্ৰতিখন খলাতেই দবাদাৰী বা তেওঁলোকৰ নাম প্ৰসংগ কৰা ব্যক্তিসকল, শৰাই সজোৱা ব্যক্তিসকল প্ৰতিখন খলাতেই থাকে আৰু প্ৰত্যেকেই একেলগে কাম কৰে। খলাৰ মাজ মধ্যত এখন আসন থাকে আৰু সেই আসনখন 21খন খলাৰ পৰাই আসনখন ঘূৰণীয়া আবৃত্ত হৈ থাকে বাবে 21খন খলাৰ পৰাই আসনখন দেখি থকা যায়। এই খলাখনৰ দবাৰ এই মাজৰ অংশটোত মানুহ বহে আৰু এইখন হৈছে আসন আৰু এই আসনখনৰ পৰা এই কাষলৈকে 14 যোৰা খুঁটাৰে এই খলাসমূহ নিৰ্মাণ কৰা হয় আৰু এই খলা 14 যোৰাক 14 পাৰিষদ হিচাপে তেওঁলোকে জ্ঞান কৰে আৰু এই মাজৰ অংশত যে গোপিনীসকল আছে সেই অংশতেই নাম প্ৰসংগ বা অন্যান্য ৰাতিলৈ ভাওনা সেই অংশতেই অনুষ্ঠিত হ'ব। এতিয়া একেলগে 10খন ভাওনা এৰাতিত অনুষ্ঠিত হ'ব, গতিকে একেলগে 10খন ভাওনা মানুহে উপভোগ কৰিব পাৰিব আৰু যিখন খলাতেই আপোনাৰ চাবলৈ মন যায় সেই খলাখনতেই আপুনি চাব পাৰিব। এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত বৰ্তমান সময়ত যেনেকৈ আধুনিক মাইক্ৰফোন শব্দৰ ব্যৱহাৰ কৰা হৈছে, এই ভাওনাসমূহত কিন্তু তেনেদৰৰ শব্দৰ প্ৰয়োগ নকৰে, যিহেতু 10খন ভাওনা একেলগে আয়োজন হ'ব আৰু চাৰিওফালৰ পৰা একেই দেখিবলৈ আপুনি হয়তো ইয়ালৈ আহিলে গম পাব যে আপোনাৰ অসুবিধা হ'ব। গতিকে তেওঁলোকে খলাসমূহৰ ঘৰত বা খুঁটাসমূহত খলাৰ নামকৰণ কৰা আছে, কিমান নম্বৰ খলা, গতিকে আপুনি সেই খলা অনুযায়ী আপুনি উলিয়াব পাৰিব বা বিচাৰিবলৈ সুবিধা হ'ব। এতিয়া আমি ইয়াৰ পৰা বাহিৰ ভাগক দেখুৱাব বিচাৰিছোঁ। এইখন হৈছে চিত্ৰ প্ৰদৰ্শনী, এটা প্ৰদৰ্শনী। ইয়াতেই বিভিন্ন ধৰণৰ শিশুসকলৰ কবিতা আবৃত্তি বা এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ আয়োজন কৰা হৈছে। বাৰেচহৰীয়া ভাওনা মহোৎসৱ 2023 আৰু ইয়াতেই হৈছে প্ৰদৰ্শনী অনুষ্ঠান আৰু সেই ভাওনাৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী গ্ৰন্থমেলা আয়োজন কৰা হৈছে আৰু এই গ্ৰন্থমেলাত ৰাতি অলপ সময়ৰ পাছতেই টিকেট আৰম্ভ হ'ব, বৰ্তমান টিকেট আৰম্ভ হোৱা নাই আৰু জামুগুৰিত যিহেতু চতিয়া জামুগুৰিত কন্যকা কৃষি ফাৰ্মৰ কথা সকলোৱে শুনিছে আৰু সেই কন্যকা কৃষি ফাৰ্মৰ ফালৰ পৰা এই প্ৰদৰ্শনী ইয়াৰ ভাওনা দৰ্শনাৰ্থীসকলৰ বাবে প্ৰদৰ্শনী ব্যৱস্থা কৰিছে। কন্যকা কৃষি ফাৰ্মত কি আছে আৰু এই কৃষি ফাৰ্মখনে যেনেকৈ অৰ্থনৈতিক এক বাতাবৰণ সৃষ্টি কৰিছে, গতিকে ই অসমৰ এক পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিণত হৈছে আৰু ইয়াৰ এক সৰু নিদৰ্শন ইয়াত তুলি ধৰা দেখা পোৱা গৈছে। বিভিন্ন ধৰণৰ গ্ৰন্থ বিপণীসমূহ আছে, তাৰ লগতে অসমৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰাও ইয়াত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হয়তো বহুতেই গৈ পোৱা নাই বা সেই প্ৰদৰ্শনীসমূহ দেখি পোৱা নাই, তাৰ কিছু অংশহে দেখা হৈছে আৰু এইটো হৈছে এটা ভাস্কৰ্য, এই কাঠৰ এটা মুহাত ইয়াৰ ভগৱান বিষ্ণু, শিৱ, ব্ৰহ্মা আদি চিত্ৰ অংকিত আছে আৰু আজি আমি এই ভিডিঅ'টোত কলাক্ষেত্ৰৰ ভিতৰ ভাগৰ বিষয়ে দেখুৱাম। বলক ভিডিঅ'টো চাওঁ। এই কলাক্ষেত্ৰৰ এক পৰিৱেশ ইয়াত দিবলৈ যত্ন কৰা হৈছে আৰু শংকৰদেৱৰ সৃষ্ট গুৰু আসন, শংকৰদেৱ মাধৱদেৱৰ প্ৰতিচ্ছবি আৰু পুথিচিত্ৰসমূহ আছে, যিসমূহ পুথিচিত্ৰ সাঁচিপাতত অংকিত কৰা হৈছিল। আমি চিত্ৰ ভাগৱতৰ কথা জানো, ষষ্ঠী বিদ্যানৱ পুথিৰ কথা জানো। অসমৰ এক পুৰণি সম্পদ সাঁচিপাত পুথি আৰু এই সাঁচিপাতৰ পুথিচিত্ৰসমূহ ইয়াত সুন্দৰভাৱে অংকিত আঁৰি থোৱা আছে আৰু এয়া হৈছে মাজুলীৰ মুখা শিল্পৰ এক প্ৰদৰ্শনী আৰু মাজুলীৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু এয়া মুখাৰ আৰম্ভণি পৰ্ব।
কেনেদৰে বাঁহৰ সেই সজাটোৰ পৰাই এই মুখাসমূহ নিৰ্মাণ কৰা হয় তাৰো দৰ্শকৰ বাবে দিয়া হৈছে। আৰু এয়া হৈছে মাটি আখৰা বা সত্ৰীয়া নৃত্য শৈলীৰ বিভিন্ন ভংগীমাসমূহ ইয়াত চিত্ৰৰ দ্বাৰা দেখুওৱা হৈছে, বুজোৱা হৈছে। পুৰুষ উৰা, প্ৰকৃতি উৰা এনেকুৱা ধৰণৰ ছটা এনেকুৱা ধৰণৰ নৃত্যৰ ভংগীমাসমূহ। আৰু কেৱল গোটেই কলাক্ষেত্ৰৰ সকলো সামগ্ৰী আনিবলৈ অসুবিধা, সেয়েহে যিসমূহ সহজতেই নিব পাৰে সেয়েহে পুথিচিত্ৰসমূহক বিশেষকৈ ইয়াত তুলি ধৰা হৈছে। আৰু এই পুথিচিত্ৰৰ লগতে এটা উল্লেখযোগ্য দিশ যে সাঁচিপাত কেনেকৈ নিৰ্মাণ কৰা হয়, সাঁচি গছৰ ছালৰ পৰা সাঁচিপাত নিৰ্মাণ কৰা হয়, বা সাঁচিপাতত লিখে কেনেকৈ হেঙুল, হাইতাল বা মহী, চিয়াহী এইবোৰৰ দ্বাৰা এই সাঁচিপাতসমূহত লিখা হয়। গতিকে এয়া তাৰ এক বৰ্ণনা দিবলৈ বা মানুহক বুজাবৰ বাবেও এইবোৰ ব্যৱহাৰ কৰি দেখুওৱা হৈছে। আৰু এইখন নতুনকৈ লিখি থকা হৈছে, চিত্ৰ অংকিত কৰি থকা হৈছে। আৰু এয়া আছিল সাঁচিপাত। আৰু এয়া হৈছে পুৰণি সাঁচিপাতৰ পুথি আৰু এইফালে চিত্ৰৰ পুথি। গতিকে পুৰণি অসমৰ সম্পদ, আৰু এই সম্পদসমূহ সুন্দৰভাৱে এয়া গুৰু আসন, গতিকে সাতখলপীয়া গুৰু আসন, যাক সপ্ত বৈকুণ্ঠৰ প্ৰতিকৃতি বুলিও কোৱা হয়। আৰু ইয়াৰ পিছতেই বলক আমি চাওঁ প্ৰদৰ্শনীৰ অন্যান্য দৃশ্যসমূহ। আৰু এয়া অসম বিখ্যাত মুকলি বিহু, আৰু সেই মুকলি বিহুৰ এটা প্ৰতিচ্ছবি ইয়াত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু ঢুলীয়া, নাচনী, পেঁপুৱা, তালীয়া, গতিকে মুকলি বিহুৰ এটা পৰিৱেশ দিয়া হৈছে। চক্ৰবিহুৰ কথা আমি সকলোৱে শুনিছোঁ। চক্ৰবিহুত অভিমন্যু বধ হৈছিল, আৰু সেই চক্ৰবিহুৰ ইয়াত এক আৰ্হি নিৰ্মাণ কৰা হৈছে। আৰু এই গদা দুটা যে আছে এইটো হৈছে এটা জয়দ্ৰত আৰু ভীমৰ গদা। গতিকে এয়া চক্ৰবিহুত মানুহসকল সোমাই আছে মানুহবোৰ, আৰু তেওঁলোকে চক্ৰবিহুৰ কেনেকৈনো সোমায় বা এই ল'ৰা ছোৱালীসকলক শিকাই আছে। চক্ৰবিহুৰ কথাটো আমি সকলোৱে জানো। আৰু এতিয়া বলক আমি চাওঁ এয়া কালীয় দমনৰ দৃশ্য। আৰু এয়া হৈছে অসমৰ আন এটা পৰম্পৰা বা সংস্কৃতি, বোকা ভাওনা। আৰু এই বোকা ভাওনা কৃষ্ণ জন্ম উৎসৱৰ পিছতেই বোকা খেলা হয়, কৃষ্ণ জন্ম উৎসৱৰ পিছত। আৰু তাক বোকা ভাওনা বুলিও বিভিন্ন স্থানত কোৱা হয়। আৰু এয়াই আছিল প্ৰদৰ্শনীৰ এই পৰিৱেশ। আৰু সকলোবোৰ দোকান খোলা নাই, যিহেতু মই পুৱাৰ ভাগতেই আহিছোঁ। গতিকে আৰু এয়া গায়ন বায়ন আৰম্ভ হৈ গৈছে এটা খোলাত, আৰু অন্যান্য খোলাসমূহতো দেখিছে যে গায়ন বায়ন আৰম্ভ হৈ গৈছে। এনেদৰে সকলো খোলাতেই একেলগেই ভাওনা প্ৰদৰ্শন কৰা হয়, আৰু একেলগেই তেওঁলোকৰ ভাওসমূহ ওলাই একেলগেই সূত্ৰধাৰ নৃত্য পৰিৱেশন কৰে। অলপ দেৰি বা এনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ বাবেই বাৰেচহৰীয়া ভাওনা বিখ্যাত। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।